গুৱাহাটী মহানগৰৰ পৰা 12 কিলোমিটাৰ আঁতৰত দক্ষিণ পূব দিশে থকা সন্ধ্যাচল পাহাৰত অৱস্থিত এটা মন্দিৰ বশিষ্ঠাশ্ৰম। কিংবদন্তি অনুসৰি এই বশিষ্ঠাশ্ৰম স্বয়ং মহৰ্ষি বশিষ্ঠই প্ৰতিষ্ঠা কৰিছিল। কোন আছিল বাৰু এই ঋষি বশিষ্ঠ? অযোধ্যাৰ সূৰ্যবংশী ৰজাসকলৰ কুল পুৰোহিত আছিল বশিষ্ঠ। স্বৰ্গৰ দুজন দেৱতা মিত্ৰ আৰু বৰুণ, যাৰ নাম একেলগে মিত্ৰা বৰুণ বুলি লোৱা হয়, সেই মিত্ৰৰে পুত্ৰ হ'ল বশিষ্ঠ। মাক স্বৰ্গৰ অপ্সৰা উৰ্বশী। আন এক মত অনুসৰি বশিষ্ঠ ব্ৰহ্মাৰ মানস পুত্ৰ। সপ্ত ঋষিৰ অন্যতম বশিষ্ঠৰ উল্লেখ মহাভাৰততো পোৱা যায়। জনা যায় যে গংগাপুত্ৰ ভীষ্মই বশিষ্ঠৰ ওচৰত বেদ পঢ়িছিল। বশিষ্ঠৰ বহুকেইজন পুত্ৰৰ ভিতৰত এজনৰ নাম আছিল শক্তি। মন কৰিবলগীয়া কথা, তেওঁৰ নাম কিন্তু শক্তি নহয়, শক্তি। এইজন শক্তিৰে পুত্ৰ ঋষি পৰাশৰ, যাৰ ঔৰসত সত্যৱতীয়ে বিয়াৰ আগতে জন্ম দিছিল মহাভাৰত প্ৰমুখ্যে পুৰাণ আৰু হৰিবংশৰ ৰচয়িতা কৃষ্ণদ্বৈপায়ন বেদব্যাসক। ঋষি বশিষ্ঠৰ সৈতে হোৱা বিবাদৰ বাবেই ৰজা বিশ্বামিত্ৰই ৰাজসিংহাসন ত্যাগ কৰি কৃষ্ণ সাধনাৰে এজন ঋষি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। এয়াই বশিষ্ঠাশ্ৰম। কিন্তু সূৰ্যবংশী ৰজাসকলৰ কুল পুৰোহিত এইজন মহৰ্ষি বশিষ্ঠ কিয়নো আহিছিল বাৰু এই সন্ধ্যাচললৈ? কালিকা পুৰাণ অনুসৰি এবাৰ ঋষি বশিষ্ঠই ৰজা ইক্ষ্বাকুৰ পুত্ৰ নিমিৰ কিবা কথাত অসন্তুষ্ট হৈ তেওঁৰ মৃত্যু হ'বলৈ অভিশাপ দিয়ে। তেতিয়া নিমিয়েও বশিষ্ঠক দেহহীন হ'বলৈ অভিশাপ দিয়ে, অৰ্থাৎ বশিষ্ঠ জীয়াই থাকিব কিন্তু তেওঁৰ দেহ অদৃশ্য হৈ পৰিব। নিমিৰ অভিশাপত দেহ হেৰুৱাই বশিষ্ঠ ব্ৰহ্মাৰ শৰণাপন্ন হ'ল আৰু তেওঁক সেই বিপদৰ পৰা মুক্তি দিবলৈ, মানে তেওঁক দেহ ঘূৰাই পোৱাৰ এটা ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনালে। তেতিয়া ব্ৰহ্মাই বশিষ্ঠক সন্ধ্যাচল পাহাৰত গৈ বিষ্ণুক উপাসনা কৰিবলৈ পৰামৰ্শ দিলে। বশিষ্ঠই কঠোৰ তপস্যাৰে বিষ্ণুক সন্তুষ্ট কৰি সন্ধ্যা, ললিতা আৰু কান্তা এই তিনি ধাৰা প্ৰবাহিত কৰি গংগাক বোৱাই আনে। ত্ৰিধাৰাৰ সেই সংগমত গা ধুই তাৰ পানী খাই বশিষ্ঠই আগৰ দেহ ঘূৰাই পায়। সেয়ে আজিও বিশ্বাস কৰা হয় যে বশিষ্ঠাশ্ৰমৰ এই পবিত্ৰ জলধাৰাত গা ধুলে সকলো পাপ বিনষ্ট হয়। পূৰ্বৰ দেহ ঘূৰাই পোৱাৰ পাছত বশিষ্ঠ যাবলৈ ওলাল, কিন্তু উভতি যোৱাৰ আগতে তেওঁ এবাৰ কামাখ্যা দৰ্শন কৰিব বিচাৰিলে। সেই সময়ত কামৰূপত ৰজা নৰকাসুৰৰ ৰাজত্ব আছিল, কিন্তু নৰকাসুৰে বশিষ্ঠক কামাখ্যা দৰ্শনৰ অনুমতি নিদিলে। তেতিয়া খঙতে বশিষ্ঠই নৰকাসুৰৰ পতন হ'বলৈ আৰু লগতে দেৱী কামাখ্যাৰ মাহাত্ম্য লোপ পাবলৈ অভিশাপ দিয়ে। অৱশ্যে শিৱৰ হস্তক্ষেপত কামাখ্যা মন্দিৰৰ প্ৰতি কৰা এই অভিশাপ 3 বছৰতে সমাপ্ত হয়। তাৰ পাছত কামাখ্যা দৰ্শনৰ আশা বুকুত বান্ধি সন্ধ্যাচলৰ এটা গুহাতে থাকিবলৈ লয় বশিষ্ঠ। বিষ্ণুৰ হাতত নৰকাসুৰৰ মৃত্যুৰ পাছত বশিষ্ঠই গৈ কামাখ্যাত পূজা কৰে, কিন্তু তাৰ পিছত তেওঁ আৰু উভতি যাব নিবিচাৰিলে। জনা যায় জীৱনৰ শেষ কালছোৱা সন্ধ্যা, ললিতা, কান্তাৰ এই পবিত্ৰ জলধাৰাত পূজা অৰ্চনা কৰি সন্ধ্যাচলৰ গুহাতেই থাকি গ'ল বশিষ্ঠ আৰু ইয়াতেই তেওঁ প্ৰাণ ত্যাগ কৰিলে। সেইবাবে বশিষ্ঠাশ্ৰম দৰ্শন কৰিলে আৰু এই পবিত্ৰ জলধাৰাত পূজা অৰ্চনা কৰিলে, এই পানীত গা ধুলে সমস্ত পাপ বিনষ্ট হয় বুলি বিশ্বাস কৰা হয়। সেয়ে আজিও ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা তীৰ্থযাত্ৰীসকল আহে এই ত্ৰিবেণী সংগমত গা ধুবলৈ, বশিষ্ঠাশ্ৰমত পূজা দিবলৈ। আজিৰ ভিডিঅ'টোত ইমানেই। আমি নতুন নতুন বিষয় লৈ আপোনাৰ ওচৰত পুনৰ উপস্থিত হ'ম। ভিডিঅ'টি কেনে পালে আমাক জনাবলৈ নাপাহৰিব। ধন্যবাদ।